আমাৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা 2 বছৰলৈ অসম টেট ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষা অনুষ্ঠিত কৰা নাযাব। ইয়াৰ সলনি চেণ্ট্ৰেল যিটো CTET হয়, যিটো বছৰত দুবাৰকৈ হয়, সেই টেটৰ আমি মান্যতা প্ৰদান কৰিম। এতেকে ছাত্ৰ ছাত্ৰী যিসকলে B.ed কমপ্লিট কৰিছে তেওঁলোকে CTETৰ সুবিধা ল'ব পাৰিব। আমাৰ বিদ্যালয়সমূহৰ যিসমূহ সমস্যা আছে, বিশেষকৈ LP ME যিবিলাক স্কুল আছে, সেই স্কুলবিলাকৰ সমস্যাসমূহ আমি সমগ্ৰ শিক্ষাৰ অধীনত আমি পৰ্যায়ক্ৰমে সমাধান কৰি গৈ আছোঁ। আৰু যিখিনি আমাৰ মাধ্যমিক বিদ্যালয় আছে, মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ কাৰণে এক বৃহৎ প্ৰকল্প ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আজি মই দলীয় কাৰ্যসূচীত মানিকপুৰলৈ আহিছিলোঁ আৰু যিহেতু ওচৰতে বিদ্যালয়খন আছে চৌৰাগুৰি ME স্কুল, এই স্কুলখনো মই পৰিদৰ্শন কৰিলোঁ। স্কুলসমূহৰ আন্তঃগাঁথনি বা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনালোক সকলোৱে জানে ইতিমধ্যে নতুন বিজ্ঞাপন প্ৰকাশ, ছেকেণ্ডেৰীৰ বিজ্ঞাপন প্ৰকাশ পাইছে। 2 এদিনতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক, নিম্ন প্ৰাথমিকৰো বিজ্ঞাপন প্ৰকাশ পাব।